কবিতাৰ শিৰোনাম উশাহ ল'বলৈও সময় নথকা আধুনিক মানুহবোৰ আজি গৃহবন্দী। কবি আৰু আবৃত্তিকাৰ নীলাঞ্জনা শৰ্মা বৰুৱা। একবিংশ শতিকাৰ মানৱে বিজ্ঞানৰ শক্তিত মহীয়ান হৈ গুৰু গোসাঁই পাহৰিলে। প্ৰকৃতিক ধৰ্ষণ কৰি উভত ঘূৰে নাছিলে। তাৰে শাস্তি আজি ঈশ্বৰে সুতে মূলে দিলে। চোৱা, আভিজাত্যৰ প্ৰতীক গুৱাহাটী মহানগৰী এতিয়া গভীৰ নিদ্ৰাত শুইছে। এতিয়া মানৱে কান্দিছে, প্ৰকৃতিয়ে হাঁহিছে। চৰাইবোৰে মুকলি আকাশৰ তলত গৃহবন্দী মানৱক উপলুঙা কৰি মুক্ত মনেৰে উৰিছে। প্ৰাণ ভৰি সুৰীয়া মাতেৰে কথা পাতিছে, গান গাইছে। উশাহ ল'বলৈও সময় নথকা আধুনিক মানুহবোৰ আজি অফুৰন্ত সময়লৈ নিজৰ ঘৰতে বন্দী হৈ পৰিছে। পৰিয়ালক সময় দিব নোৱাৰা মানুহবোৰ আজি পত্নী আৰু সন্তানৰ লগত একেলগে আছে। কাহানিও নকৰা ঘৰুৱা কাম বনবোৰ কৰি সময় কটাবলৈ তেওঁলোক বাধ্য হৈছে। গাড়ী মটৰৰ উৎপাতত উশাহ ল'বলৈ কষ্ট পোৱা ধৰিত্ৰী আয়ে এতিয়া বুকু ভৰাই সতেজ উশাহ লৈছে। মাছ মাংস নহ'লেই ভাত নোখোৱা ধনী ঘৰৰ ল'ৰা ছোৱালী কেইটাই নিমখ তেল আৰু পানী ঢালি খোৱা পঁইতা ভাত আৰু আলু পিটিকাৰ জুতি বুজি পোৱা হৈছে। আজিৰ মানৱে ভালকৈয়ে বুজিছে, মানুহে খাবলৈ জীয়াই থাকে নে জীয়াই থাকিবৰ বাবে খায়। গছ গছনি কাটি মানৱে আজি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে। সেয়ে কৰোণা ভাইৰাছে আজি মানৱৰ অহংকাৰক বুঢ়া আঙুলি দেখুৱালে। তথাপি একাংশৰ গাত কথা লগাই নাই। COVID-19 কি বস্তু সিহঁতে বুজিকে পোৱা নাই। ডাইনী জখিনী আদি শব্দবোৰ সাউতকৈ বুজি পোৱা এচামে আজি সজাগতাৰ নামত ভেঙুচালি কৰিছে। ঘৰৰ পদূলি মুখ সজোৱা বৰ বৰ গাড়ীবোৰ এতিয়া গেৰেজত আবদ্ধ। আকাশ ধুঁৱলি কুঁৱলি কৰা কল কাৰখানাবোৰ আজি বহু দিন ধৰি বন্ধ। সমস্ত সৃষ্টি আজি নৰিয়াত পৰিছে। বিজ্ঞান আৰু টেকনলজি স্তব্ধ হৈ পৰিছে। ডাক্তৰ আৰু বিজ্ঞানীও আজি ঈশ্বৰক সুৰিবলৈ বাধ্য হৈছে। হে ঈশ্বৰ, তুমি আহা, এই ঘোৰ সংকটৰ পৰা মানৱ জাতিক ৰক্ষা কৰা। আমি কৰা ভুলৰ বাবে আমাক ক্ষমা কৰা প্ৰভু, আমাক তুমি ক্ষমা কৰা।